Hello student, Edufree Academy সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো ক্লাস 7 ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টি পাঠ উৰুকা এডভেঞ্চাৰ আমি ফাৰ্স্ট পাৰ্টটো ইতিমধ্যে কমপ্লিট কৰিছো তোমালোকে যদি ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেনেহলে মোৰ চেনেল পেজত গৈ বিনি উৰুকা এডভেঞ্চাৰৰ ফাৰ্স্ট পাৰ্টটো চাই লবা তেনেহলে আজি আমি নেক্সট পাৰ্টটোতে গৈছো ফাৰ্স্ট পাৰ্টত কি পঢ়িলো হিহতি মানে উৰুকা এডভেঞ্চাৰটো কৰিবলৈ শান্তিৰামৰ বাৰীলৈ গৈছে নহয় তালৈকে পঢ়িলো আমি এটা পঢ়িছো নেক্সট পাৰ্টটো It was all very silent in the cold January night. এটো মানে কি কৈছে জানুৱাৰীৰ এটা 12টা বাজি যোৱা পিছৰ নিখা কেনেকুৱা হ'ব অৱস্থাটো মানে ঠাণ্ডা এটা নিখা হে নিখাটো কৈছে it was all very silent এটা মানে পুৰা নীৰৱ নিতাল মাৰি আছে আৰু সবফালে মানুহ হুলে যিহেতু আৰু ঠাণ্ডা হৈছে জানুৱাৰীৰ 5 নিখা কেনেকুৱা অৱস্থা হ'ব তোমালোকে ভাবিছো বাৰু The nightjar, a small species of owl, was screeching yearly at regular intervals. কি কৈছে নাইটজাৰ নামৰ ফেসাৰ এটা প্ৰজাতিয়ে কি কৈছে কি ফেসাৰ হেতু কি বুলি কয় ফেসাৰে যে মাৰেজা দি থাকে এটা ৰেগুলাৰ ইন্টাৰভেল মানে কি কৈছে এটা পজ লয় আকৌ মাতে ফেসাজনী আকৌ এটা পজ লয় আকৌ মাতে হেনকা সময়ত তোমালোকে নিশ্চয়কৈ শুনিছা হেতু মাতটো ফেসাই মাতি থকা তেনেকুৱাকে মানে হেতু সময়ত ফেসাই মাতি আছিল কৈছে it made the atmosphere all the more haunting মানে হে ফেসাই যে মাতি আছিলে অলৰেডি ঠাণ্ডা অলৰেডি মানুহ কোনো নাই হুলে আৰু পুৰা নীৰৱ নিতাল মাৰি আছে পৰিবেশটো হে সময়ত যদি ফেসাই ৰেগুলাৰ ইন্টাৰভেলত মাতি থাকে ফেসাই মাতিছে ৰৈছে তেনেকুৱা এটমস্ফিয়াৰ মানে হে পৰিবেশটো হেতু সময়ত ৰাতিৰ পৰিবেশটো কেনেকুৱা হল কৈছে হান্টিং মানে ভয়ানক ভয় লগা হৈ গৈছে পৰিবেশটো they were all pretended but put on brave face কি কৈছে তেহতি মানে মনে ভয় খাইছে কিন্তু লগৰ গিটা একেলগে আছে লগৰ খিনি থাকিলে তোমালোকে কি কবা হে মই ভয় নাই কৰা বুলি কবা নে তেনেকে মানে ইহতি ইটো কৈছে যে ভয় নাই কৰা আৰু মানে ইহতৰ ফেচত প্ৰকাশ পোৱা নাই ভয় কৰাটো কিন্তু ইহতি মানে ভয় খাইছে মনে হেতু কৈছে Mohan who had walked ahead of the others noticed a black heap right in the middle of the rows of vegetables কৈছে কি কৈছে Mohan who had walked ahead of the others Mohane leader asile কাৰণে হি সকলোতকৈ আগত খুসকাই গৈছে সকলোতকৈ আগত গৈ আছে তেতিয়া হি কি কৈছে he noticed a black heap মানে হি এটা কলা ৰঙৰ আকৃতি দেখিছে মানে কলা ৰঙৰ কিবা এটা যেন বহি আছে কোট right in the middle of the rows of vegetables এই হাকনি বাৰীখনৰ একেবাৰে মাজত কিবা যেন কলা ৰঙৰ বস্তু এটা বহি আছে বা কলা ৰঙৰ বস্তু এটা হি নটিস কৰিছে দেখিছে he thought it was a harmless pile of garbage হি প্ৰথমতে কি ভাবিলে it was a এটো কি হয় harmless মানে একো নহয় আমাৰ মানে ক্ষতি কৰিব নোৱাৰে কি কয় pile of garbage কোনোবাই মানে তাত হয়তো যিখিনি আৱৰ্জনা জাবৰ জোথৰ তাত মানে গুটাই থৈছে এনেকে উখকে বুলি ভাবিছে কিন্তু কি হল সোৱা But as the boys stretched their hands to pick the vegetables, কিন্তু যেতিয়াই মানে লৰাগিটাই vegetables খিনি উঠাবলে হাত মেলিলে তেতিয়া কি হল কৈছে The black heap suddenly jerked up কি কৈছে হে কলা ৰঙৰ যিটো বস্তু আছিল হেতু মানে পটককে থিয় হৈ গল কি হল আমি যদি এটা ৰাতি গৈছো এখন হাকনি বাৰিলে তাত মানুহ নাই নিখা ফেসাই চিঞৰি আছে ঠাণ্ডা এটা ৰাতি সবফালে নিৰমজাল মাৰি আছে হেতু সময়ত যদি হে কলা ৰঙৰ বস্তু এটা দেখো এটো যদি পটককে থিয় হৈ যায় আমাৰ কেনেকুৱা লাগিব কিমান ভয় লাগিব এটা মহেনহতৰ অৱস্থাটো তেনেকুৱা হৈছে it was to their utter horror It dashed towards them at great speed মানে হিহতৰ মানে একেবাৰে ভয়ানক ভয় লগাবলে কি হৈছে হে বস্তুটো মানে হিহতৰ ফালে দৌৰি আহিছে কৈছে এ কলা ৰঙৰ বস্তুটো কি তেলকে হিহতি গম পোৱা নাই হিহতিটো হেতু নিশ্চয়কৈ ৰাতি হেতু ভূত বুলি ভাবিছে এই হিহতি মানে কৈছে এ কলা ৰঙৰ ভূতটো হিহতৰ ফালে স্পিডত দৌৰি আহিছে ইমানে স্পিডত আহিছে মানে হিহতি মানে এটা মোমেন্টৰো ৰবলৈ সময় পোৱা নাই তাৰ পিছত হিহতি কইলে কি It was none other than Santiram. আমি গম পাইছো আমাক মানে পঢ়িবলৈ দিছে কি আছিল হেতু কোন আছিল Santiram আছিল Santiramে তাত কেলে বহি আছিল কাৰণ মানে হেইটো গম পাই মাঘ বিহুৰ নাখানিটো কোনোবা আহিবই মোৰ হাকনিৰ পৰা বস্তু চুৰ কৰিবলে বাৰীখনৰ পৰা হাক পাছলি চুৰ কৰিবলে কোনোবা আহিবই একাৰণে মানে Santiramে তাত বহি পহৰা দি আছিল যিহেতু লৰা ছোৱালী গিটা হে হাকখিনি নিবলৈ আহিছে হাত যেতিয়াই হাত মেলিছে মানে হি উঠি আহি হিহতক খেদা মাৰি আহিছে হিহতিটো গম নাপায় হে যে কলা কাপোৰখন লৈ Santiram বহি আছে এই কাৰণে মানে হিহতি ভয়তে পুৰা দৌৰিছে আৰু ভূত বুলি ভাবি
who had been sitting like a black sheep wrapped in a black blanket waiting for such uruka adventures মানে কেলে বহি আছিলে ব্লেক ব্লেংকেট এখন গাত মেৰিয়াই ৰেপ মানে মেৰিয়াই বহি আছিলে কেলে যদি কোনোবাই মানে উৰুকা এডভেঞ্চাৰ তেনেকৈ মানে যদি উৰুকাৰ দিনা চুৰ কৰিবলৈ আহে শাক পাচলি সি যাতে ধৰিব পাৰে তাৰপিছত সিহঁতিটো ভূত বুলিয়ে ভাবিব ন মহেনহেঁতে যদি দেখে সিহঁতিটো শান্তিৰামৰ মুখখন দেখা নাই বা সেইটো মানুহ বুলি গম পোৱা নাই কি কৈছে অ' মাই গুড লৰ্ড মানে একদম ইমানে ভয় খাইছে মানে কি হৈছে ইটছ এ ঘোষ্ট সেইটো মানে ভূত পলা বুলি কৈছে ৰান মানে ক'বলৈও সময় পোৱা নাই মানে কৈয়ে সিহঁতি দৌৰ মাৰিছে কি কৈছে মহেনে মানে চিঞৰি কৈছে সিহঁতৰ লগৰখিনিক দে অল ডেছ পাষ্ট দ্য অপেন নঙলা এণ্ড দেন টু দ্য ৰোড সিহঁতি মানে ক'লে প্ৰথমতে পলালে নঙলা মুখলৈ পলালে তাৰপিছত কি হ'ল তাৰপিছত মানে ৰাস্তাটোত উঠি পিনি দৌৰিবলৈ লৈছে দ্য বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলোপছ এণ্ড মেড গুড ডিয়াৰ এস্কেপ মানে সিহঁতি হাতত জিঅ'টো লৈ পলোৱা বুলি কয় যে সিহঁতি তেনেকৈ মানে পূৰা দমে দৌৰি মানে যেনে তেনে নিজৰ মানে বচালে আৰু সিহঁতি মানে ভাবিছে আমি নিজকে বচালোঁ বুলি কিন্তু কি হ'ল এইটো শান্তিৰামহে আছিলে সেইটোতো ভূত নাছিলে এইবুলি কৈছে soon they were out of the reach of the army men আৰু ইমানেই দৌৰিলে মানে সি আৰ্মি মেনজনে কাহানী বাই ক'ৰবাত থাকি আহিলে সিহঁতে মানে পিছলৈ উভতি নোচোৱাকৈ দৌৰিছে ভূত বুলি ভাবি ফাইনেলি ৰিগেইনিং হিজ ব্ৰেথ মহেন এক্সক্লেইম মানে তাৰপিছত দৌৰি ফেফাই যেতিয়া মানে একদম সিহঁতি মানে শান্ত পৰিৱেশ এটা শান্ত হৈছেগৈ আৰু দেই কথা পাতিব পৰা হৈছে তেতিয়া কি কৈছে মহেনে মানে একদম পূৰা মনৰ পৰা কৈছে যে এক্সক্লেইম কৰিছে আজি ভাল বাচিলোঁ সেই বুলি কৈছে থেংক গড উই আৰ অল এলাইভ আজি যে একদম ভগৱানৰ কিবাত বাচি গ'লোঁ দেই সেই বুলি কৈছে মানে সেই লগৰখিনিক বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ মানে সি এটা ভূত বুলি ভাবি পলাই আহিছে কিন্তু মহেন কি আছিলে ৰেডছলেছ আৰু এডভেঞ্চাৰ প্ৰিয় মানুহ আছিলে নাই কি কৈছে সি মানে আকৌ ভাবিছে আমি এইটোৰ পৰা পলালেও ঠিকেই হ'ল কিন্তু আমি আৰু বেলেগ টাইপৰ এডভেঞ্চাৰ কথা ভাবিব পাৰোঁ নেকি সেই বুলি ভাবিছে মানে সেইডোখৰতে কাহিনীটো ষ্টপ হৈছে তোমালোকে কাহিনীটো কি বুজিলা এডভেঞ্চাৰ কৰাটো মহেনৰ কাম আছিলে সেইকাৰণে মহেনে মানে এডভেঞ্চাৰ কৰিবলৈ কেতিয়াও নৰয় আৰু মানে ঘোষ বুলি একো নাই কৈছে এই ঘোষটো কোন আছিলে শান্তিৰাম আছিলে কেলে বহি আছিলে যাতে তাৰ ফিল্ডলৈ যদি কোনোবা আহে চুৰ কৰিবলৈ তেতিয়া যাতে সি সেই চুৰখিনিক ৰখাব পাৰে বস্তুখিনি লোৱাতকৈ আজি চেপ্টাৰটো কমপ্লিট হৈ গ'ল তোমালোকৰ নেক্সট আমি কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম